हेलो गाइस स्वागतम टू बिजी ब्लॉग गाइस आज जाम एन पार्कत तो पार्कखन माने होटेলৰ পৰা बहुत दूरत নহয় ভাবিলো পাৰ্কখনতে এপাক গৈ আহোঁ পাৰ্কখন মানে আগে পিছে গৈ পোৱা নাই ওচৰতে আছে তথাপিও এবাৰো মানে পাৰ্কখনত গৈ পোৱা নাই তো পাৰ্কখনত কিমান কিনো আছে চাওঁগে বুলি ভাবিলো তো ভাবিলো আপোনালোককো অলপ দেখুৱাম তেনেহলে ভিডিওটো চাই থাকক শেষলৈ গাইস আহি ফাইনালি পালোহি পাৰ্কখন তো এইখনে মেইন পাৰ্কখনৰ মানে গেটখন হয় তো এতিয়া ভিতৰলৈ সোমাই যাম আৰু কিমান কি পাৰো দেখুৱাবলৈ সকলোবোৰ চেষ্টা কৰিম তো চাই থাকক ভিডিওটো অকনো স্কিপ নকৰাকৈ শেষলৈকে গাইস এইফালে গেটেদিনি সোমাই আহিলো গেটেদিনি সোমাই দেখিলো এজোপা ডাঙৰ বগছ তো এফালে বহুত দূৰলৈ নাই ফাৰ্ষ্ট এফালে চাই আহোঁ কিমান কিনো আছে তো বলক ভিডিওটো চাই থাকক শেষলৈকে মই প্ৰথম সোমাইছোঁ আজি এখন পাৰ্কত মানে কিমান কি আছে দেখাবলৈ চেষ্টা কৰিম তো চাই থাকক ভিডিওটো শেষলৈকে গাইস এইফালে দেখিবলৈ পাইছোঁ জিম এণ্টি তো এইফালে জিমৰ বস্তুবিলাক আছে এইবিলাক চব এইবিলাক জিমৰ বস্তু হয় দেখুৱাবলগীয়া ইমান বস্তু নাই বাকী ইফালে যাম কিমান কি পাওঁ দেখুৱাবলৈ তো এইফালে বেছি দূৰলৈ নাই নাযাওঁগৈ এনেই ৰ'দো বহুত আৰু চাওক এইটো নিচিনা সৰু সৰু ঘৰ আছে সৰু সৰু ঘৰতে মানে ৰেডিঅ' লাগি আছে মজা মজা বাতৰি আৰু গান মানে লাগি থাকে তেনেকৈ মানে মানুহবিলাক ইয়াতে আৰু টাইম পাছ কৰি থাকে এইফালে যাম কিমান কি আছে দেখাবলৈ চেষ্টা কৰিম গাইছ এইফালে আহিলোঁ আহি আকৌ গেটৰ সন্মুখত পালোহি তো এইফালে চাওক তো সন্মুখ পালোহি এইবুলি এইটো চাইডে যাম এইটো চাইডে গৈ কিমান কি পাৰোঁ দেখুৱাম চাই থাকক এইফালে এখন ডাঙৰ ফিল্ড আছে আজি মানুহ নাই দেওবাৰে বহুত হয় এয়া চাওক দেওবাৰৰ দৃশ্য দেওবাৰে মানুহ বহুত বেছি থকাৰ বাবে ভিডিঅ' বনোৱা নহ'ল সেইকাৰণে ভাবিলোঁ আকৌ এদিন পাছত আহিম আগলৈ গৈ থাকোঁ কিমান কি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম মই যিবোৰ দেখোঁ আপোনালোককো দেখুৱাম আৰু সেইবিলাকে তো চাই থাকক ভিডিঅ'টো এইফালে আহি আছোঁ এইটো ৰাস্তাত এইফালে পাৰ্কখন মানে মেইন ৰাস্তাৰ কিনাৰতে হয় একদম পূৰা গাড়ী গৈ আছে পূৰা এইটো এটা ঘৰ চক তো এইটো এটা ঘৰত ৰেডিঅ' লাগি আছে মজা মজা গান লাগি আছে এইফালে আহি দেখিলোঁ দুটা ডাইনছৰ ধুনীয়াকৈ সজাই থৈছে বহুত ডাঙৰ ডাঙৰ হয় এইফালে আগলৈ গৈ থাকোঁ আৰু এইফালে ইমান চাবলগীয়া নাই
এইফালে ইমান চাবলগীয়া নাই তো এইফালে নাযাওঁগৈ এইকেইটা চব ডাইনছৰ তো এইফালে আগলৈ গৈ থাকোঁ বলক এইবিলাক মানুহ বহুত আজি গছৰ তলে তলে বহি আছে তো হোৱাই শুইছে এইফালে এটা মূৰ্তি আছে ধুনীয়াকৈ সজাই থৈছে কি নাম হয় নাজানো এইফালে কিবা চাইনবোৰ্ডখনত লিখা আছে মানালিয়ামত লিখা আছে বুজি নাপাওঁ এইফালে এজোপা ডাঙৰ প্ৰকাণ্ড মানে কিবা কি গছ জানো বৰগছো নহয় তো এইফালে চব মানে নিজৰ নিজৰ ব্যস্ততা বহাই বহিছে শুৱাই শুইছে তো এইফালে আগলৈ গৈ থাকোঁ ফালে এটা মূৰ্তি আছে মূৰ্তিটো চাই আহোঁ তো ভিকে কৃষ্ণ মিনন এইফালে আগলৈ আহি দেখিলোঁ এফালে এটা ৰাস্তা তো এফালে এটা ৰাস্তা তো এফালে নাযাওঁ এফালে যাবলগীয়া ইমান নাই মানে চাবলগীয়া বস্তু তো এইবুলি এফালে যাম বলক আৰু কিমান কি আছে পাৰ্কখনত চাই চাই গৈ থাকোঁ এইবিলাক চব মানে পাৰ্কখনত জপৰি ঘৰ ধেৰ তো চবতে ৰেডিঅ' লাগি আছে ৰেডিঅ' শুনি শুনি মানে মানুহবিলাকে বহি আছে আৰু এইখনে মানাঞ্চিৰা পাৰ্ক মেপৰ সহায়ত দেখুৱাই থৈছে মানে এইফালে সৰু ল'ৰাই খেলা ধূলা বস্তু আছে তো এইবিলাকত নুঠোঁ ডাঙৰ মানুহ উঠা জেগা নহয় তো ডাঙৰ মানুহ উঠিলে ভাগি যাব পাৰে এইফালে আগলৈ আহি আহি এটা ধুনীয়াকৈ মানে মূৰ্তি সজাই থৈছে তো এইফালে আৰু আগলৈ যাওঁ এইটো চাইডে মানে প্ৰায় সৰু ল'ৰাই খেলা ধূলা বস্তুৱে আছে এইবিলাক ঘৰ চব গোটেই পাৰ্কখনতে মানে জেগাই জেগাই ঘৰ আছে মানে ঘৰবিলাকত বহি বহি পূৰা মানুহবিলাকে ৰেষ্ট কৰি মানে গান শুনি শুনি বাতৰি শুনি শুনি বহি থাকে বিশেষ পাৰ্কখনত চাবলগীয়া ইমান বস্তু নাই তো এদিনো সোমাই নাই পোৱা বুলিহে আহিলোঁ এইফালে এটা ধুনীয়াকৈ মূৰ্তি সজাই থোৱা আছে কোন হয় কি হয় নাজানো আৰু তো এইফালে এজোপা ডাঙৰ মানে প্ৰকাণ্ড গছ
সেইটো চাইডে গ'লোঁ মানে গৈ ঘূৰি আহিলোঁ। তো এই চাইডে পুখুৰী এটা আছে, বহুত ডাঙৰ হয়। তো পুখুৰীটো চাই যাওঁ। পুখুৰীটো আপোনালোকক দেখুৱাম, চাওক না কিমান ডাঙৰ পুখুৰী হয়। বহুত ডাঙৰ পুখুৰী, পানীটো বহুত চফা হয়। এইফালে পুখুৰীটো চাই আকৌ উভতি আহিলোঁ। তো উভতি আহি প্ৰায় পাৰ্কখন মানে শেষেই হৈছে আৰু। এইফালে এটা মূৰ্তি সজাই থোৱা আছে। তো পাৰ্কখনত মানে বিশেষ চাবলগীয়া বস্তু ইমান নাই, তথাপিও ভালে, বহুত সেউজীয়া হয়, ঠাণ্ডা হয়। তো পাৰ্কখনৰ মানে ভিউটো এবাৰ চাওক আপোনালোকে। গাইজ, আহি পাৰ্কখনৰ মানে একেবাৰে শেষৰ পৰ্যায় পালোহি। তো দেখুৱাবলৈ ইমানেই আছিল। তো ইমান চাবলগীয়া বস্তু নাছিলে, তথাপিও কিমান কি আছিল দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তো পাৰ্কখন ভালেই হয়, বহুত ঠাণ্ডা মানে সেউজীয়া হয় আৰু চাবলগীয়া ইমানেই আছিল। তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা কৰিব আৰু চেনেলটোত যদি নতুন কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানেই আছিল। আকৌ এটা নতুন ব্লগত লগ পোৱাৰ আশাৰে সকলোলৈ বাই বাই, জয় আই অসম।